আশা কৰোঁ চবৰে ভাল মোৰো ভালে আৰু এইদিন মই পুৰা কইনা ভাত খাইছোঁ এতিয়া মই তুলতুলিহঁতৰ ঘৰত যাম তুলতুলিহঁতৰ ঘৰত খাবলৈ মাতিছে তো বলক পখি যাব লগত সেয়া ঘৰৰ পৰা ওলাই আহিছোঁ এটা বগৰী খাই যাম বলক দেখুৱাই আছোঁ আজি তুলতুলিহঁত কি খাওঁ কইনা ভাতত তো বলক এয়া বৌদৈ চাহ দিছে লাল চাহ আৰু লালমোহন খাই লওঁ তাৰ পৰা ভাত খাম সেয়াও দেখুৱাম আপোনালোকক আমি আজি ভাত খাবলৈ আহিছোঁ ওয়েলকাম বেক টু আৱাৰ চেনেল এয়া আজি খানাত আছে বৌদহঁতৰ ঘৰত লোকেল মাছ চিনাহা মাংস আলুৰ লগত দালি সালাড সৰু আলু ভাজি প্লে আৰু ধুনীয়াকৈ দিছে আৰু বৌদে সজাই কৰি আমাৰ নতুন কইনাও সজাই দিছে লগত আকৌ এজনী আমাৰ পক্ষী আজি কইনা ভাত খাবলৈ অহা আকৌ আমাৰ অন্তৰা চাই আমি দুইজনী আছে এইফালে দুইজনী এইফালে আমাৰ কইনাই সজাই কৰি দিছে মাংসটো একদম মজা লাগিছে আৰু দিম নেকি তোমাক দিম নেকি মোৰ নালাগে খাই লওঁ নিমখ নালাগে তুমি নাই পোৱা ধৰি এফালে লগত বাইদেউহঁতে খাইছে হ'ব খালো বলো ইমান ধুনীয়াকৈ খালো একদম পেট ভৰাই টেষ্টিকৈ যাওঁ এয়া পেজে আমি খাই বৈ আহিলোঁ এইফালে গিফ্ট চিফ্ট লৈ আহিছে আমাৰ কইনা ভাত খাবলৈ লগত গৈছে নহ'লে পক্ষী কিমান পালি 100 টকা পক্ষী 100 টকা পালে ময়ে পালোঁ মোৰ কি আছে এদিন ভালকৈ দেখাম বাৰু এইটো চুকীয়া এনেকুৱা এয়া তো খাই বৈ আহিলে টাউনলৈ যাম সেয়াই আৰু বৰ ধুনীয়াকৈ খালোঁ ভাতকেইটা আজি মই মানে চিম্পুল খানাবিলাক মছলা নিদিয়াবিলাক বেছি ভাল পাওঁ তো মছলা নিদিয়াকৈ বনালে সিহঁতিও ভাল লাগে খাই সেয়াই খালোঁ বাৰু খাই কৰি আজৰি এতিয়া আমি তুলতুলি সোপা অহাৰ পিছত মাছ আকৌ কালি যে মাছ ধৰিছিলে সিহঁতি কালি নহয় দুদিনমানৰ আগত আকৌ মাছ ধৰিছিলে সেয়া মাছ ধৰিলে কৰিলে তাৰপৰা আমি টাউনলৈ ওলাই আহিলোঁ য'ৰ পৰা আমাৰ প্ৰেম ষ্টাৰ্ট হৈছিলে আচলতে প্ৰেম ষ্টাৰ্ট হোৱা নাই বাৰু এতিয়া মানে ইয়াত আমি খুব লগ কৰিছিলোঁ ষ্টেচনত সেয়া আজি বোলো বিয়া পাতিব হ'ল সিহঁতে এতিয়া অকণমান বোলো ৰোমন্থন কৰি যাওঁ নে কি কোৱা কি খাইছা মিমি চানা খাইছে সেই খাই বহিছোঁ আগতে কিন্তু চকলেট খাই বহুৱাইছোঁ এতিয়া আৰু কথাটো বেলেগ যে এতিয়া মিমি চানা খাই বহিছোঁ সেই এনেই অকণমান বহিছোঁ খাই লওঁ তাৰপিছত যামগৈ আৰু কমলৈ আহিব অলপ কম দামী লাগিব ন বিয়া পাতিবলৈ যে পইচা নাই ন হয় সেয়াই খাই লওঁ তেতিয়া 2 hours later টাউনৰ পৰা আহি ভাবিলোঁ আজি খিচিৰি খাওঁ এইটো ইমানেই মই মাছ মাংস খাইছোঁ ইমানেই মাছ মাংস খাইছোঁ কিন্তু মোৰ একোবাৰ অপকাৰ এতিয়ালৈকে বৰ্তমান হোৱা নাই এই বস্তুকেইটা লৈ লৈছোঁ এটা জাতিলাও ল'লোঁ ফুলকবি ব্ৰকলি বন্ধাকবি ফেচবিন এটা আছিলে সেইটোও ল'লোঁ গাজৰ মটৰ বিলাহী ধনিয়া লৈ আৰু এইফালে দাইলে আৰু চাউলে সমানকৈ লৈ লৈছোঁ বনাবলৈ তেতিয়া মানে ধুনীয়া হয় খিচিৰিটো খাবলৈ আৰু এইফালে মই কুকাৰত সেইকেইটা দি দিলোঁ চাউল আৰু দালি 3টামান চিটি অহালৈকে কৰিম আৰু মই চব্জিটো এক্সট্ৰাকৈ বনাম মানে হাফ ফ্ৰাই কৰিম আৰু হাফ ফ্ৰাই নহয় আৰু 50% মান কুক কৰি তাৰপৰা দিম এইফালে লৈছোঁ আদা মানে নহৰু আদা লৈ আৰু ঘৰৰে 2টামান জলকীয়া লৈছোঁ এইকেইটা বেলেগ জাল আৰু আমি জালটো বাৰু অকণ বেছি খাওঁ তো অকণমান নিমখ লৈ লৈছোঁ নিমখ লৈ ল'লে মানে ধুনীয়াকৈ খুন্দ যায় আৰু নিমখটো লৈ লৈছোঁ এইফালে বিলাহী এইফালে আদা কাটি থৈছোঁ পিছত দিবলৈ বনাই কৰি খোৱাৰ পাছত দিবলৈ আৰু এইখিনি মই অকণমান খহটাকৈ পিচিছোঁ বৰ মিহি নাই কৰা বাৰু এনেকৈ পিচি লৈছোঁ ধুনীয়াকৈ আৰু তাৰপৰা এতিয়া তেল মাৰি দিম আৰু হৈ যাব আৰু খিচিৰি পটককৈ এইকেইদিন মানে মোৰ ইমানেই মাছ মাংস খোৱা হৈছে ডেইলি একদম দিনে ৰাতিয়ে চবটো বাৰু মই ভিডিঅ' কৰা নহয় য'ত কইনা ভাত খাবলৈ গৈছোঁ প্ৰায় কৰিছোঁ কিন্তু কেতিয়াবা থাকি গৈছে দিবলৈ এইফালে চব্জিখিনি যে মই কাটি ল'লোঁ ধুনীয়াকৈ কাটিয়ে ধুই কৰি লৈ আহিলোঁ আৰু এতিয়া মই এইখিনি 50% মানে কুক কৰিম চাগে কিমান কৰিম আৰু এইফালে জিৰা দি দিলোঁ ময়ো বেছি মছলা যিহেতু খাই বেয়া পাওঁ তথাপিও জিৰা অকণমান দিছোঁ এইফালে পিঁয়াজ দিলোঁ আৰু ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে সেইখিনি ভাজিম আৰু তাৰপৰা নহৰু আৰু আদা পেষ্টখিনি দি দিলোঁ লগতে জলকীয়া আৰু লগত মই তেলতে হালধি দিওঁ তেলতে হালধি দিলে মানে নুগোন্ধাই বুলি কয় আৰু তেনেকৈ দি পিনি
একেই ধুনীয়াকৈ গোল্ডেন হৈ গৈছে দেখিছেনে ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া মই বইল কৰি থোৱা খিচিটো অকণ পাছত দিম মানে এই চব্জিখিনি যিখিনি আছে সেইখিনি দিম এতিয়া প্ৰথমতে বিলাহীখিনি দি পিনি বিলাহীখিনি তেল এৰালৈকে ভাজি ল'ম এয়া ধুনীয়াকৈ বিলাহীখিনি দি দিলোঁ আৰু তেল এৰালৈকে ভাজি লয় আৰু তাৰপৰা মই চব কাটি থোৱা চব্জিখিনি দি দিম এয়া এইখিনি কাটি থোৱা চব্জি বইল কৰা চব্জি নহয় আকৌ দেই কাটি থোৱা চব্জি দেখিছেনে একদম ফ্ৰেছ চব্জি হয় মানে আৰু কাটি কৰি ধুই কৰি ডাইৰেক্ট দিছোঁ আৰু এইখিনি মই এতিয়া সিজাই তাৰপৰা খিচিখিনি দিম আৰু তাৰপাছত এফালে মই ঢাকন লগাই দিলোঁ অকণমান দেৰি সিজিবলৈ আৰু এফালে যে মই কাটি লৈছিলোঁ চব্জি বাকলিখিনি আমাৰ মানে গাই গৰু এজনী আছে তাইক দিব লাগিব তেতিয়াহে গাখীৰ দিব নহয় জানো সেইটো কাৰণে মই গোটাই থৈছোঁ আৰু এফালে কাজু গিটা মানে লৈছোঁ কাজুৰ লগত তেল মাৰিলে খাই ভাল লাগে মানে অকণমান ভাল লাগে টেষ্টটো আৰু মই ভাল পাওঁ এনেকৈ খাই চাবচোন কেতিয়াবা আৰু কেইটামান খিচমিচ লৈছোঁ কাজুকেইটা মই ফালি ল'লোঁ আৰু এইকেইটা ধুই লৈ পিনি আৰু মই ঘিউত আৰু তেল মাৰি দিম আৰু এফালে বাৰীতে আছিলে আমাৰ মান ধনিয়া আৰু এনেকৈ আৰু এইবোৰ ছিঙি ল'লোঁ ছিঙি পিনি চাটনি বনাম তাৰপৰা এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু চাটনি বেঙেনা ফ্ৰাই কৰি হ'ব লাগে বাট মই বেঙেনা ফ্ৰাই খাই বেয়া পাওঁ মস্ত বেয়া পাওঁ বেঙেনা ফ্ৰাই খাই সেইকাৰণে মই বেঙেনা ফ্ৰাই নাখাওঁ বাকী এইবোলে ছিঙি লৈছোঁ এইবিলাক ধনিয়া চনিয়া কিবাকিবি ছিঙি আৰু এতিয়া চাটনি বনাম তাৰপৰা আপোনালোকক দেখুৱাম কেনেকুৱা হয় চাটনিটো তাৰপৰা আমাক বাৰীৰে ঘৰৰে কেইটামান কুন্দুলি আছিলে ভাবিলোঁ কুন্দুলিকেইটাও দি দিওঁ এইফালে নহৰু আদা জলকীয়া লৈ লৈছোঁ চাটনি বনাবলৈ আৰু অথনি নাৰিকল পিচিছিলোঁ মানে মিঠৈ বনাবলৈ তাতে নাৰিকলো অকণমান লাগি আছিলে মই অথনিয়ে ভাবি থৈছিলোঁ মানে নাৰিকলৰ সেইটো মিক্সিটো নোধোঁ ইয়াতে পিচিম বুলি আৰু এইফালে মচুন্দৰী ধনিয়া ঘৰবোৰ ধৰি মানে কি কয় এই ধনিয়াটো আমাৰ ঘৰৰ নহয় এইটো কিনা মচুন্দৰীটো অথনি চিঙা দেখিছিলে আৰু এনেকৈ দি নিমখ অকণমান দি পিচি দিছোঁ আৰু তাৰপৰা হৈ যাব ফাইন পেষ্টটো বনাই আৰু অকণমান টেঙা চেপি দিছোঁ এইটো কিন্তু টেঙা আহে দেই কমলা নহয় আকৌ কমলা দেখিব পাৰে কমলা কালাৰ দেখিছে কিন্তু টেঙা হয় এনেকৈ ধুনীয়াকৈ পিচিলোঁ ভালকৈ পিচ যোৱা নাই অকণ পানী দি দিছোঁ বেছি ডাঠ হৈছে আৰু ধুনীয়াকৈ পিচি হৈ গ'ল নাৰিকল কুন্দুলি মচুন্দৰী ধনিয়াৰ চাটনি টেষ্টি লাগে খাবলৈ এনেকৈ এফালে যে মই খিচিৰিখিনি বইল কৰি থৈছিলোঁ এয়া দাইলে খিচিৰে বইল হৈ আছে পানী অকণমান দি ডাঠ হৈ আছে মানে পানী অকণমান দি মই এতিয়া সেই চব্জিখিনিৰ লগত মিলাই তেল মাৰি দিম হৈ যাব চব্জিখিনিও প্ৰায় অলম'ষ্ট কুক হৈয়ে গ'ল আৰু অকণমান 90% মানে সিজিলে আৰু খিচিৰিখিনিত পানী দি পিনি ধুনীয়াকৈ আৰু ইয়াত মই চব্জিখিনিৰ লগত খিচিৰিখিনি দি দিম এয়া মই খিচিৰিখিনি মানে চব্জিখিনিৰ লগত খিচিৰিখিনি দি দিলোঁ মিক্স কৰি দিলোঁ গোটেইখিনি আৰু ধুনীয়াকৈ হৈ গ'ল ইয়াত এতিয়া অকণমান পানী দি আৰু ধনিয়া দি দিম মানে মই অকণমান পনীয়া টাইপত খাই ভাল পাওঁ বেছি ডাঠ হ'লে বেয়া পাওঁ ইয়াৰ ওপৰত ধনিয়া দি দিলোঁ তাৰপৰা নিমখ দিয়া নাছিলোঁ নিমখ দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখটো আপোনালোকে যিমান নিমখ খাই দি ল'ব আমি পিছত বৰ বেছি নিমখ নাখাওঁ এইফালে কেৰাহী এটা গৰম কৰি এয়া মই ঘিউ দি দিলোঁ ঘিউখিনি মোৰ নিজৰ ঘৰৰে বনাইছিলোঁ কিন্তু এতিয়া শেষ হ'ল আৰু এইটো এটা ডাব্বাত থৈছিলোঁ এইখিনি শেষ আৰু এইটো এতিয়া ঘিউ টেমা এটাত থৈ দিছিলোঁ আৰু অকণমান সেইখিনিও প্ৰায় অকণমান আছে আৰু এইটো কিনা কিন্তু নহয় আকৌ টেমাটোহে কিনা আৰু এয়া আৰু দি দিলোঁ আচলতে বেছি ঝুম কৰি দিলোঁ মই মানে ভিডিঅ'টো মাক কৰিবলৈ দিছিলোঁ মায়ে বেছি ঝুম কৰি দিলে সেইটো কাৰণে পিছত এডিট কৰি থৈ দেখিছোঁ আৰু এইফালে অকণমান লাল মিৰ্চ দি দিলোঁ ধুনীয়াকৈ খিচমিচ কাজুকেইটা হৈ গ'ল আৰু ইয়াত মই কি হয় খিচিৰিৰ ওপৰত দি দিম ভুল হৈ গৈছে কওঁতে এইফালে মোৰ খিচিৰেদি খাব পৰা হৈ গ'ল আৰু এতিয়া খাম ধুনীয়াকৈ মই মোৰ কাঁহীখন সজাই লওঁ আপোনালোকক তাৰপিছত দেখুৱাই আছোঁ এইফালে আদাখিনি দি দিছোঁ লাষ্টত কাটি থোৱা মই আদা টেষ্টটো বিৰাটেই ভাল পাওঁ আৰু এইফালে হৈ গ'ল পাপৰ খিচিৰি পিঁয়াজ চাটনি আচাৰ ৰেডি মই এতিয়া খাম আৰু ধুনীয়াকৈ আজিলৈ বাই বাই গুড নাইট